এই ছবি জগতৰ লগত জড়িত সুদীৰ্ঘ 30 বছৰ ধৰি আৰু মই শালবাৰীত মোৰ জন্ম একেবাৰে এইডোখৰ কাষতে চ' এই ছাবজেক্টটোৰ লগত মানে আমি সৰুৰ পৰা এইবিলাক শুনি আহিছোঁ আৰু বিভিন্ন মই চিনেমাৰ লগত মই 2009ত নেশ্যনেল এৱাৰ্ড পাইছিলোঁ ৰজত কমল বেষ্ট মানে এন্থ্ৰপলজিকেল ফিল্মৰ কাৰণে চ' এই লাইনটোৰ লগত মই বিভিন্ন ধৰণে জড়িত হৈ আছোঁ আজি সুদীৰ্ঘ 30 বছৰ ধৰি তাৰপিছত মোৰ ল'ৰা আৰু এয়া মোৰ ভাইটি শিৱম প্ৰডাকশ্যনৰ সি প্ৰডিউচাৰ আৰু মই প্ৰডিউচাৰ আমি দুইটাই মিলি প্ৰডিউচ কৰিছোঁ তাৰপিছতে মোৰ ল'ৰাই যেতিয়া মোৰ ল'ৰা যেতিয়া মোক ছাবজেক্টটো কওঁতে মই খুব মানে বস্তুটো ভাল পালোঁ আৰু ট্ৰিটমেণ্টটো মানে এনেকুৱা ধৰণে কৰিব বুলি কওঁতে সেইটো কাৰণে আমি আগবাঢ়ি আহি পেলাই এই ছবিখনৰ লগত এই ছাবজেক্টটোৰ লগত যিহেতু আমি একেবাৰে ইয়াতে ডাঙৰ হোৱা সেইটো কাৰণে এই ছাবজেক্টটোত আমি আগবাঢ়ি আহি পেলাই প্ৰডিউচ কৰিলোঁ দুইটাই আৰু এতিয়া এই এচিভমেণ্টবিলাক দেখি পেলাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু পুনৰ মানে ভাল চেলেঞ্জিং কাম কৰিবৰ কাৰণে এটা প্ৰেৰণা পাইছোঁ থেংক ইউ মানে অসম গভৰ্ণমেণ্টক থেংক ইউ দিছোঁ হয় সবতকৈ আগতে আপোনালোকে গম পাইছে যে 9 ষ্টেট ফিল্ম এৱাৰ্ডছ চিনেমা চিজ'খনে 6টা এৱাৰ্ড পাবলৈ মানে সক্ষম হৈছিলে আৰু সেই কথাটো মই ভালকৈ এইটো ক'বলৈ বিচাৰিছোঁ যে জেনেৰেলি অসমীয়া ভাষা বাদ দি বেলেগ ভাষাৰ চিনেমা ইমান সহজে তেনেকৈ নাপায় আৰু যিহেতু এইবাৰ প্ৰথমবাৰ বড়ো চিনেমা এখনে ষ্টেটৰ মেইন কেটেগৰী কেইটাত পাইছে যেনেকৈ বেষ্ট এক্টৰ ইন এ নেগেটিভ ৰোল বেষ্ট চাউণ্ড ডিজাইন বেষ্ট মেকআপ বেষ্ট আৰ্ট ডিৰেকশ্যন এণ্ড বেষ্ট ডেবিউ ডিৰেক্টৰ চ' এই কথাটো ইয়াৰ পৰা এইটোৱে মই বুজি পালোঁ যে আপুনি যদি চিনেমা বনায় লেংগুৱেজটো মেটাৰ নকৰে আৰু যি লেংগুৱেজে হওক আপোনাৰ চিনেমাখন যদি ক্ৰেডিবল হয় সেই চিনেমাখন ডেফিনেটলি তাক এপ্ৰিচিয়েট কৰা হ'ব আৰু মই ষ্টেট গভৰ্ণমেণ্টক বহুত বেছিকৈ মই থেংকফুল হৈছোঁ কাৰণ কি সেই আণ্ডাৰষ্টেণ্ডিংটো সেই লিবাৰেল মানে সেই বস্তুখিনি যে এতিয়া যে ইনক্লুচিভ এটা এটিটিউড লোৱা হৈছে টুৱাৰ্ডছ এনি কাইণ্ড অফ ফিল্মছ মেড ইন এনি কাইণ্ড অফ লেংগুৱেজ আৰু ছেকেণ্ডলি ৱৰ্ল্ডৰ এতিয়া বিভিন্ন জেগাত ইণ্ডিয়ান এম্বেচিয়ে আমাৰ চিনেমাখন স্ক্ৰীণ কৰি আছে যোনটোৰ কাৰণে আমি অনলাইন ৰিলিজটো অলপ পিছুৱাই থৈছিলোঁ আমাৰ থিয়েট্ৰিকেল ৰিলিজ অলৰেডি 2022ত হৈ গৈছিলে তাৰপিছত বিভিন্ন এৰিয়াত ৰুৰেল এৰিয়াত য'ত আপোনাৰ থিয়েটাৰ নাই তাত আমি চিনেমাখন নিজে ভৱিয়াকৈ লৈ গ'লোঁ লৈ পেলাই তাত আমি প্ৰজেক্ট কৰালোঁ প্ৰজেকশ্যন হোৱাৰ পিছত আমি অনলাইন ৰিলিজৰ কাৰণে থৈ দিছিলোঁ আৰু এইকেইদিনতে আমাৰ এই ইণ্ডিয়ান এম্বেচিৰ যোনটো ৰাউণ্ড আছে সেই ৰাউণ্ডটো শেষ হোৱাৰ লগালগ আমি অনলাইন ৰিলিজ আমি চিনেমাখন কৰি দিম যোনটোৰ কাৰণে আপোনালোকে যদি আমাৰ ইউটিউব একাউণ্ট শিৱম প্ৰডাকশ্যনছৰ আৰু ফেচবুক হেণ্ডেলত যদি আপুনি ফ'ল' কৰি থাকে তাত আপডেটখিনি পাই যাব আমি বহুত সোনকালে অনলাইন ৰিলিজৰ গোটেই বস্তুখিনি তাত আপডেট দি দিম আপোনাৰ যোনটো ফিউডেল লেণ্ড টেনৰ ছিষ্টেম আছিল 1958লৈ এইটো ভূটানত তেতিয়া মানে কি হৈছিলে আপোনাৰ টেক্সেশ্যন আছিলে বিভিন্ন মানে এৰিয়া আমাৰ ইণ্ডিয়ান পাৰ্টত যোনখিনি গাঁও আছিলে য'ত আপোনাৰ মষ্টলি বড়ো মানুহখিনি আছিলে তেওঁলোকৰ যিখিনি মাটিত তেওঁলোক আছিলে সেই মাটিৰ কাৰণে তেওঁলোক টেক্স দিব লগা হৈছিলে ভূটান মানে ৰয়েল মানে কিংডমক আৰু যোনে টেক্স দিব নোৱাৰে তেওঁলোকক মানে শ্লেভ বনাই লৈ যোৱা আছিলে আৰু টেক্সটো আপোনাৰ কাইণ্ডছত আছিলে নট ইন টাৰ্মছ অফ কেছ মানে ধৰি লওক কোনোবাই চাউল দিব লাগিব কোনোবাই খোৱা বস্তু দিব লাগিব কোনোবাই কাপোৰ কানি বা এনিথিং সেই বস্তুবোৰ যোনে দিব নোৱাৰে তাহাঁতক মানে শ্লেভ বনাই লৈ যায় নিজৰ তাতে ঘৰত কাম কৰোৱাই দেন কিছুমান তাত থাকিও গ'ল কিছুমান ঘূৰিও আহিল চ' এইখিনিৰ ওপৰতে আমাৰ গোটেই চিনেমাখন বেছড হয় বনাওঁতে প্ৰচেছটো এটা আছিলে মাইণ্ডত যে এটা পইণ্টলৈ যাব কিন্তু ইমানো বেছি ভবা নাছিলোঁ বা ইমানো নভবা নহয় বস্তুখিনি এটা আইডিয়া এটা আছিলে প্ৰডাকশ্যনৰ বেকগ্ৰাউণ্ডৰ কথা প্ৰডিউচাৰ দুজনে বেছি ভালকৈ ক'ব পাৰিব একচুৱেলি মই ফিল্ম জগতৰ লগত 2002ৰ পৰাই জড়িত হৈ আছোঁ তো ফিল্ম জগতত যিহেতু মই আমাৰ ৰিজনেল মুভি মানে বড়ো মুভিতে মই বেছিভাগ কাম কৰোঁ তো চিৰিয়েলো কৰিছোঁ মই অসমীয়াৰ আৰু বাইদেউৰে প্ৰডিউচত মই দুখনমান চিৰিয়েল কৰিছোঁ কৰি আমি মাজতে একচুৱেলি মই আগৰে পৰা ভাবি আছিলোঁ যে মই কেতিয়াবা ভাল মুভিত প্ৰডিউচ কৰিম আৰু এক্টিঙো এটা মানে কৰিম বুলি আগৰে পৰা মোৰ সপোন আছিল তো আফটাৰ মানে 15-16 ইয়াৰ্ছ পিছত সেই স্ক'পটো পালোঁ মই ভাইটি বিশালক পালোঁ তো বাইদেউ যিহেতু এই ফিল্ম লাইনৰ লগতে জড়িত আছে তো আমাৰ মাজতে এবাৰ ডিছকাছ হোৱাতে তো আমি এনেই জাষ্ট টেবুল টপত ক'লোঁ যে ভাল এটা যদি আমি স্ক্ৰিপ্ট পাওঁ তেতিয়াহ'লে আমি ভাল এটা মুভি এটা বনোৱাৰ কাৰণে আমি মানে ট্ৰাই কৰিম তো কথাটো একচুৱেলি মানে কোনো প্লেনিংভাৱে হোৱা নাছিলে জাষ্ট খালি আমি ডিছকাছ কৰিছিলোঁ তো কথাটো আগবাঢ়ি গ'ল
তো সেনেকুৱা কৰি কেনে স্ক্ৰিপ্ট লাগি মানে স্ক্ৰিপ্ট যিহেতু ভাল মুভি এটা বনাবৰ কাৰণে স্ক্ৰিপ্ট লাগে, তো 2-3টামান আমি স্ক্ৰিপ্টৰ বিষয়ে আলোচনা কৰিলোঁ। তো যোনটো আমাৰ চিজৌ যোনটো চিনেমাৰ যোনটো স্ক্ৰিপ্ট, সেইটো স্ক্ৰিপ্টটো একচুৱেলি খুব মানে কি কয়, আমাৰ যিহেতু বড়োৰ লগত জড়িত হৈ আছে। মোটামুটি আপোনাৰ 1958 আগতে কি কয় স্লেভ প্ৰথাটো আছিল। তো সেইটোৰ বিষয়ে আমি যেতিয়া আলোচনা হ'ল বিশাল আৰু মোৰ মাজত, তো খুব ভাল লাগিল সেই স্ক্ৰিপ্টটো। তো সেনেকুৱা কৰি কিনে ৰিচাৰ্চ কৰা হ'ল। আমি বহুত ইণ্টেলেকচুৱেল মানুহৰ লগত আমি কি কয় আমি ডিছকাছ কৰিলোঁ। তাৰ পৰা অকণমান গম পালোঁ, গুগলতো চাৰ্চ কৰিল ভাইটিয়ে। তো সেইটোৰ বিষয়ে আমি আলোচনা কৰোঁতে আমি ফাইনেলি আমি চিজৰ আমি যোনটো স্ক্ৰিপ্ট এতিয়া সেইটো আমি ফাইনেলি আমি ল'লোঁ। তো বনোৱাতে বহুত চেলেঞ্জিঙো আছিল। তো সেইটো টোটেলি একচুৱেলি ক'ব গ'লে আমাৰ এই বাক্সা ডিষ্ট্ৰিক্টৰ চাইখংগুৰি বুলি ঠাই এখন আছে। তো সেইটোত লোকেশ্যনটো আমি অলমষ্ট 70% আমি সিয়াতে লোকেশ্যনটো লৈছিলোঁ। তো অৰুণাচলৰ ঠাইতো আমি এইটো শ্বুটিং কৰিছোঁ, মানাছৰ ভিতৰতো লৈছোঁ। তো লোকেল ছাপৰ্টো অনেক পাইছোঁ আমি, থেংকছ দিব লাগিব গোটেই টিমটোকে আৰু যোনে যোনে এই ফিল্মৰ লগত জড়িত হৈ আছে। তো বাকী বহুত লাকো ফেভাৰ কৰিছে। তো আমি ভবা ধৰণৰ মানে বহুত ওপৰত আমি সেই সন্মানটো পাইছোঁ, সেইটো আমি থেংকছ দিব লাগিব। তো এইটো কৈ কেনে মই শেষ কৰিলোঁ।